কিবা সন্দেহ তেনে কথা কি কয় জগতৰ পালনহাৰ নাৰায়ণক সন্দেহ কৰি কিয়নো মই পাপ পাতৰ তোমাৰ অবিহনে আমি অপূৰ্ণ তুমি আমার কীর্তি কিরো ধারা ধারে বয়ে নিয়া অমৃত হরিনামর অমৃত ধারা নিঃশব্দে তৃপ্তি হয় আমি তৃপ্তি হয় সমস্ত জগৎ তোমার লীলা প্রভু ইনো তোমার লীলা তোমার লীলা প্রভু ভগত লীলা কোৱাচোন এনে তুমি সৃষ্টিৰ সম্পাদ জগতৰ গৰাকী আকৌ সৃষ্টিৰ সংবাদ ক'বলৈ পুনঃ প্ৰভু সৃষ্টিৰ সংবাদ সৌভূপতি খালবৈ দেৱী ৰুক্মিণীৰ সয়ম্বত পৰা দাৰুণ অপমানৰ প্ৰতিশোধ ল'বৰ হেতু পৰিকল্পনা কৰিছে যুৱতী তেনেহ'লে এইবাৰ জগতত ফিৰিব নিঃসন্দেহ ঘনে ঘনে উঠিব তৰংগ কপিব বসুধা বৈশ্য জগতৰ চক্ষু দিনমণি নিশ্চয় নতুন লীলাৰ মিলিছে পাব এবাৰ প্ৰভু আরেকো জয় আৰু বিজয় মধ্যত কি জন্ম কৰিলে ধাৰণ নাই যেন তেওঁলোকৰ মুক্তিৰ সময় সমাগত তুমি কিন্তু বৰ চতুৰ সকলো প্ৰভুৰে নিশ্চয় সমাগত আমাৰ দুই পাৰিষদ জয় আৰু বিজয়ে শিশুপাল আৰু জন্ত বক্ৰ ৰূপে তিনি জনমৰ অন্তিম জনম লভিছে ধৰা তেওঁলোকক আমি নিজ হাতে বিনাশ কৰি পুনৰ আমাৰ বৈকুণ্ঠপুৰীত কৰাম আপোনাৰ কি যে বিচিত্ৰ লীলা কোনে পায় আদি অন্ত ভক্ত ৰক্ষাৰ হেতু ভক্তৰ মুক্তি হে প্ৰভু এনেকৈ নাৰদকে আপোনাৰ চৰণ তলৰ পৰা যেন কেতিয়াও বঞ্চিত পুনশ্চ পরিবর্তন এবং বিদায় কৃষ্ণায় বাসুদেবায় হরে পরমাত্মনে প্রণতাক্লেশনাশায় গোবিন্দায় নমো নমঃ নমো ব্রহ্মণাদেবায় গো ব্রহ্মণাহিতায় জগদীশায় কৃষ্ণায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ পিউ 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 অমিয়া মধুরী হরি 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 তোমার শরণে করো